অসম প্ৰাকৃতিক কবি সন্মিলনৰ বঙাইগাঁও জিলাৰ প্ৰাকৃতিক কবি সন্মিলন কমিটি গঠন। আজি বঙাইগাঁও জিলাৰ চিজন গ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাচৰ বাণিজ্য বজাৰত মুক্তিযোদ্ধা মহম্মদ আলী চৰকাৰী স্মৃতি ভৱনত অসম প্ৰাকৃতিক কবি সন্মিলনৰ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সভাপতিত্ব কৰে বঙাইগাঁও জিলা বা বহুভাষিক কবি সন্মিলনৰ বৰপথাৰ শাখা সন্মিলনৰ সভাপতি স্বনামধন্য কবি ময়দান আলী আহমেদ ডাঙৰীয়াই। সভাখনৰ আদৰে মৌলানা জাহিদুল ইছলামে তাৎপৰ্য ব্যাখ্যা কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন স্বৰ্ণ পদক প্ৰাপ্ত কবি সেলিমা আক্তাৰা কল্যাণী আৰু নিৰক্ষৰ কবি হাবিলুদ্দিনে। প্ৰায় শতাধিক লোকৰ উপস্থিতিত মৌলানা জাহিদুল ইছলামক সভাপতি, সেলিমা আক্তাৰা কল্যাণীক উপসভানেত্ৰী আৰু শামছুল চৰকাৰক মুখ্য সম্পাদক হিচাপে লৈ এখন 21জনীয়া কমিটি গঠন কৰা হয়। উক্ত কমিটিখনক লৈ সুখী ৰাইজে বঙাইগাঁও জিলাৰ প্ৰাকৃতিক কবি সন্মিলনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে। অসম প্ৰাকৃতিক কবি সন্মিলনৰ বঙাইগাঁও শাখা গঠন কৰা হ'ল। আমাৰ এই শাখাত সভাত উপস্থিত আছিল বহুজন গণ্যমান্য ব্যক্তি। আমাৰ এই সভাত সভাপতিত্ব কৰে আমাৰ বঙাইগাঁও জিলা বহুভাষিক কবি সন্মিলনৰ বৰপথাৰ শাখাৰ সভাপতি সন্মানীয় ময়দান আলী আহমেদ চাহাব। ইয়াত উপস্থিত থাকে বৰপেটা জিলাৰ আমাৰ গোটেই অসমৰ খ্যাতনামা কবি নিৰক্ষৰ কবি হাবিলুদ্দিন চাহাব আৰু বহুতো গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত আজি বঙাইগাঁও জিলা অসম প্ৰাকৃতিক কবি সন্মিলনৰ সভাপতি হিচাপে আমাৰ মৌলানা জাহিদুল ইছলাম ডাঙৰীয়াক সভাপতি হিচাপে আৰু মহম্মদ শামছুল চৰকাৰ চাহাবক মুখ্য সম্পাদক হিচাপে লৈ এখন 21জনীয়া কমিটি গঠন কৰা হয়। কমিটিটো কেইটামান পদ অসম্পূৰ্ণ ৰখা হৈছে আমাৰ বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিনিধি ল'বলৈ। আজিৰ সভাটো সুন্দৰ আৰু সুস্থিৰভাৱে গঠন হৈ যায়। বঙাইগাঁও জিলা প্ৰাকৃতিক কবি সন্মিলনৰ কমিটি গঠন হ'ল। এখন বহল ভিত্তিত মিটিং আহ্বান কৰা হৈছিল। সেই মিটিঙত সভাপতিত্ব কৰিছে আমাৰ মাননীয় ময়দান আলী আহমেদ ডাঙৰীয়া বঙাইগাঁও। তেখেতৰ সভাপতিত্বত এখন প্ৰাকৃতিক কবি সন্মিলন বঙাইগাঁও জিলা কমিটি গঠন কৰা হয়। সেই কমিটিৰ উদ্দেশ্য হ'ল যে প্ৰাকৃতিক সম্পদ আমি কেনেকৈ ৰক্ষা কৰিম, কেনেকৈ যত্ন কৰিম, সেই বিষয়ে আমাৰ বিশেষকৈ কবি থাকিব বা আছে। আমি সেই বিষয়ে লৈ বঙাইগাঁও জিলা কমিটিখন গঠন কৰিলোঁ। আজি আমাৰ প্ৰাকৃতিক সম্পদ হিচাপে যেনেকুৱা গছ গছনি যদি আমাৰ মাজত থাকে তেতিয়াহে আমাৰ জীৱ জন্তু বসবাস কৰিব পাৰিব আৰু সেই সম্পদবোৰ আমাৰ দেশৰ বায়ুমণ্ডল বা ভূমণ্ডলৰ সুসজ্জিত কৰিব। গতিকে প্ৰাকৃতিক সন্মিলন, কবি সন্মিলন আমাৰ অতি প্ৰয়োজনীয়, আমাৰ দৰকাৰী। গতিকে আমাৰ মাজত যিবোৰ প্ৰতিভা থকা ব্যক্তি আছে, শিক্ষিতেই হওক অশিক্ষিতেই হওক, সেইসকলক আমি আহ্বান কৰিম এই কমিটিৰ জৰিয়তে যে তেখেতসকলৰ আপ্ৰাণ চেষ্টা আমি কবিৰ মাজত আনি কবিতা প্ৰকাশ কৰাই আমাৰ মাজত যিবোৰ প্ৰাকৃতিক সম্পদ আছে সেই সম্পদবোৰ আমি যাতে সুচাৰুৰূপে সুৰক্ষা দিব পাৰোঁ, এই কামনা আমাৰ আছে। আৰু আমাৰ এই কমিটিৰ জৰিয়তে আমি যাতে আমাৰ বঙাইগাঁও জিলাখন গোটেই অসম বা ভাৰতবৰ্ষৰ মাজত নামাকৰণ কৰিব পাৰোঁ, যে উজ্জ্বল কৰিব পাৰোঁ। আমাৰ বঙাইগাঁও জিলাৰ যাতে ভাল কবি ওলায়, আমি সেই পদক্ষেপ ল'ম আমাৰ কমিটিৰ জৰিয়তে। আৰু আহ্বান থাকিব যিসকল ব্যক্তি উপযুক্ত ব্যক্তি আছে তেখেতসকলে আমাক সহায় কৰাৰ কাৰণে আমি আমাৰ কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।